हेलो फ्रेंड्स की खबर आशा करूँ निश्चय सकलोरे ভাল মই यूट्यूब चेनेल দুটামানি কিচেন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আমি এতিয়া ৰাস চাবলৈ ওলাইছোঁ, নলবাৰী ৰাস। আৰু এয়া আমাৰ ঘৰৰ সন্মুখতে ৰাস। এয়া ধুনীয়া লাইটিং আৰু গেট। এইখন গেট আমাৰ ঘৰৰ সন্মুখতে কৰিছে। এইটো হোৱাইট কালাৰ দিয়া আমাৰ ঘৰ। আৰু এয়া মানুহ গুণ ওলাইছে যাবলৈ ৰাস চাবা। আৰু এতিয়া ৰাস চাম আৰু আপোনালোককো যিখিনি পাৰোঁ ধুনীয়াকৈ দেখুৱাই যাম, চাই নিশ্চয় ভাল পাব। এয়া মানুহবিলাক আহিছে ৰাস চাবলৈ, আহি আছে গৈ আছে। এতিয়া আমিও ওলালোঁ। মিঠাই বনাইছে, জিলাপি, খৰ্মা, ৰাসৰ মিঠাই। এয়া ভিতৰে আৰু ধুনীয়া ধুনীয়া গীত দিছে। আৰু আমি চাই যাই আছোঁ, ৰাস দেখুৱাই যাই আছোঁ। এয়া গুণ মামু আৰু গুণৰ পাপাও আহি আছে, ৰাস চাই আছে। আৰু লাইট যি চকুত পৰিছে, লাইটৰ কাৰণে চকু দিব লগা হৈছে। আৰু এইখন নলবাৰীলৈ যোৱাকৈ গেট এখন দি দিছে, য'ত আমি নলবাৰীলৈ যাম, নলবাৰী টাউনলৈ যাম। এইপিনে এখন গেট দিছে আৰু গেটখন ডাঙৰ নহয়, এইখন দেখিবই ইয়াত ধুনীয়া লাগিছে। নলবাৰীখন গোটেই দেখুৱাব চেষ্টা কৰিছে আৰু আমি এতিয়া ৰাস চাই যাই আছোঁ। অৰ্থাৎ নৱৰস সংগ্ৰহ কৰিলে। এইদৰেই সৰ্বজ্ঞ ভগৱান ব্ৰহ্মদেৱে বেদ আৰু উপবেদৰ লগত জড়িত নাট্যবেদৰ সৃষ্টি কৰিলে। ভৰতমুনিৰ নাট্যশাস্ত্ৰৰ অপূৰ্ব সৃষ্টিত সন্তুষ্ট হৈ ব্ৰহ্মাদি হৃষ্টচিত্ত দেৱতাসকলে অভিনয় উপযোগী অনেক উপাদান দান দিয়ে। প্ৰথমে ইন্দ্ৰ সন্তুষ্ট হৈ তেখেতৰ শুভ ধ্বজ দিলে। ব্ৰহ্মাই এডাল কুটিলক, বৰুণে এটা ভিংগাৰ, সূৰ্যই এটা ছত্ৰ, শিৱই সিদ্ধি, বায়ুৰে এখন বিচনী, বিষ্ণুৱে এখন সিংহাসন, কুবেৰে এটা মুকুট আৰু সৰস্বতী দেৱীয়ে দ্ৰষ্টব্য অভিনয়ৰ শ্ৰুতি মাধুৰ্য অৰ্পণ কৰে। এই নাট্যশাস্ত্ৰটি বুদ্ধিমান বিশ্বকৰ্মাই শাস্ত্ৰবিধিমতে তিনিবিধ ৰংগমঞ্চৰ পৰিকল্পনা কৰিছে, যেনে বিকৃষ্ট, চতুৰস্ৰ আৰু ত্ৰয়স্ৰ।
তেওঁ মঞ্চসমূহৰ জোখ অনুসাৰে 3 বিধত বিভক্ত কৰিলে, যেনে জ্যেষ্ঠ, মধ্যম আৰু অবৰ। জ্যেষ্ঠ হ'ল দেৱতাৰ ৰংগমঞ্চ, মধ্যম ৰজাৰ মঞ্চ, আৰু বাকী সাধাৰণ মানুহৰ বাবে কনিষ্ঠ মঞ্চৰ বিধান কৰা হৈছে। নাট্যশাস্ত্ৰত নৃত্য, যুদ্ধ, সাধাৰণ গতি, চকুষ্ঠিকলা আৰু ব্যায়ামৰ ক্ষেত্ৰত যিবিলাক স্থান আৰু চাৰিৰ কথা কোৱা হৈছে, সেই কলমবিলাকত পদ সঞ্চালন কিদৰে কৰা হ'ব সেই বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়োৱা আছে। এইদৰে 4 বেদৰ আধাৰত সৃষ্টি কৰা নাট্যশাস্ত্ৰ অৰ্থাৎ পঞ্চম বেদৰ স্ৰষ্টালৈ আমাৰ আজিৰ কেইবা হাজাৰ বছৰ আগতে ভাৰতবৰ্ষৰ বিজ্ঞানৰ সৰ্বোত্তম বিজ্ঞান কৰিছে। প্ৰাচীন ভাৰতৰ ঋষিমুনি বিজ্ঞান চৰ্চাৰ বান্ধি আজিৰ আধুনিক বিজ্ঞানৰ বহুতো দিশৰ উদ্ভাৱন আৰু প্ৰকৃত আৱিষ্কাৰত আছে। জনাচামে প্ৰাচীন ভাৰতীয় বিজ্ঞান পৰীক্ষক সেই সকলোৱে ঋষি অৱস্থাত হাজাৰ হাজাৰ বছৰ আগতে বিশ্বাস কৰিছিল বিজ্ঞান উৎপাদন অৱস্থা সংগীতত বৰ্ণিত আছে। বিদ্যুৎ উৎপাদন এই সূত্ৰতে উৎপাদিত বিদ্যুতৰ পোহৰে অগস্ত ঋষিৰ আশ্ৰম আলোকিত কৰিছে। মহৰ্ষি ভৰদ্বাজে ৰচনা কৰিছিল যন্ত্ৰ সহস্য নামৰ গ্ৰন্থ, য'ত উৰাজাহাজৰ ওপৰত হোৱা গৱেষণা আমি 2 দিন ৰাস চালোঁ আৰু 2 দিনৰখিনি আমি ইয়াত ধুনীয়াকৈ উঠাই দিছোঁ। এদিন যিমান জাগা এদিনত ঘূৰি শেষ কৰিবই নোৱাৰি, সেয়ে আমি 2 দিনৰ লগ কৰি একেলগে ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে নিশ্চয় দেখিব মই বেলেগ বেলেগ ড্ৰেছত আছোঁ, সেয়ে 2 দিনৰ ভিডিঅ' লগ কৰি একেলগে দিছোঁ। এদিনত বহুত এৰিয়া ঘূৰি শেষ কৰিবই নোৱাৰি, ভৰিৰ বিষ উঠি যায় একেবাৰে।
আছে গোটাই এয়া গ্ৰন্থমেলা চব গুৱাহাটীৰ দোকান আমি গ্ৰন্থমেলাত সোমাইছোঁ আমাৰ গাঁৱৰো এখন দোকান আছে ৰ'বা কিতাপ ওলাইছে। চিনা আনাইবা আৰু গাঁৱৰ এখন দোকান আছে ৰ'বা কিতাপ কিবা নাম আছিল তাৰ গুৱাহাটীৰ নলবাৰী হৰি মন্দিৰৰ ফিল্ডত আহিছে গ্ৰন্থমেলা আৰু আমি ইয়াত কিতাপ চালোঁ হেৰি ৰ'বা হেম কষ্ট তাতে বোলে ডাঙৰ হৈ আছে আগত বোলে আগত আছিল বহুত গ'ল বেকাৰ বেলেগ বেলেগ দিছে